হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া বাজিছে 11টা ৰাতি। এতিয়া দ্বিতীয় দিন হয়। আজি বৰবলি পূজা চাবলৈ ওলাইছোঁ 11টা বজাত। কলকাতা খৰগপুৰতেই চাবলৈ যাম। দ্বিতীয় এটা মণ্ডপ চাবলৈ গৈ আছোঁ আৰু লগতে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোককো দেখাওঁ। লগতে চাই থাকিব কি যাওঁ, ক'ত মণ্ডপ আছে, ব'লকচোন চাবলৈ যাওঁ। এয়া ৰাস্তাত আহি গেটৰ সন্মুখ পালোহি আৰু ৰখি আছোঁ। লগত যাব সৰু দাদা, ভিনদেউ, বা আৰু ল'ৰা। এয়া সকলোখিনি যাবলৈ আছোঁ। এয়া ভিনদেউৰ ওচৰত দেহা গৈ আছে, বা, দাদা আৰু ভাগিনটো আগে গৈ আছে। মই পিছত ভিডিঅ' কৰি গৈ আছোঁ। চাই থাকক কেনেকুৱানো লাগে, কাৰণ অসমততো পূজা চাই আছোঁ, এইবাৰ কলকাতাত চাম বুলি আহিলোঁ। কেনেকুৱা লাগে, কলকাতা পূজানো কেনেকুৱা হয় তাকে চাওঁ কেনেকুৱা লাগে। আৰু আগৰ ব্লগততো দেখাইছোৱে ৰুমৰ ওচৰতে থকা মণ্ডপটো, কাৰণ জংঘলীবোৰ বনাইছে। এতিয়া চাবলৈ গৈ আছোঁ এয়া পূজা মণ্ডপ আৰু লাহে পাইছোঁহি আৰু কিনো বনাইছে ব'লক চাওঁ। এইটো পূজা মণ্ডপ পালোহি। এয়া এতিয়া ভিতৰলৈ সোমাই যাম। ইয়াত এইটো আকৌ হ'ল কি পাতি দাৱৈ বুলি কয় যে, যোনটো কাঠিৰে বনায়, সেয়া দি বনাইছে, অকল কাঠিৰে বনাইছে। ইয়াৰ কাষতে গণেশ, কিছুমান চিনাৰী বনাইছে, অকল কাঠি দিয়ে বনাইছে। ইমানেই ডাঙৰকৈ বনাইছে, অকল বাঁহৰে। আৰু এইটো ভিতৰৰ পৰিৱেশ। আৰু এইজনা হ'ল দেৱীমা ওচৰত ডাঙৰ দেৱীমা আনিছে বাৰু ইয়াত। সেয়া চাওক, দেহাক লৈ আহিছোঁ। দেহাও চাই ভাল পাব, কাৰণ সি প্ৰথম তাৰ পূজা এইটো। যোৱাবাৰতো যোৱাবাৰ পূজাত মোৰ 5 মাহ তেতিয়া কনচিভ কৰি আছিলোঁ। আৰু এইবাৰ তাৰ প্ৰথম পূজা। আৰু ৰাতি এতিয়া বাজিছে 11:30 আৰু তাৰ চকু চাওক, তাৰ টোপনি নাই। এই ৰাতিলৈকে পূজা চাবলৈ সি মানে উৎসাহ তাৰ, বাহিৰলৈ লৈ আনিব। গণেশ মূৰ্তি সজাই থৈছে, তাতো দেখালোঁ আৰু দেখাই চাই ভাল পাইছে গণেশৰ মূৰ্তি, কাৰণ সিও নতুনকৈ দেখিছে এইবোৰ। আৰু মোৰ চেনেলটোত অন্য কাৰণে ভিডিঅ' নকৰোঁ, কাৰণ মই এইবোৰ দেহা ডাঙৰ হ'লে দেখাবৰ কাৰণে, সাঁচি ৰাখিবৰ কাৰণেই বনাইছোঁ। যাতে মই তাক সৰুতে ক'ত লৈ গৈছিলোঁ, ক'ত আছিলোঁ। আৰু এয়া এতিয়া বাৰ পিছত দেহা উঠিলে। এয়া ভাগিন খোজকাঢ়ি গৈ আছে। আমি গৈ আছোঁ এতিয়া বেলেগ এটা মণ্ডপলৈ। সেইটো মণ্ডপনো কেনেকুৱা চাওঁগৈ ব'লকচোন বাৰু। এয়া দেখাই আৰু জেঠাই কিনো কথা পাতি গৈছে জানো। খেলাই আহিছে। আমি ঢেৰ মণ্ডপ দেখাম। আমি বৰ্তমান খোজকাঢ়ি কলকাতাত পূজা চাবলৈ আহিছোঁ, হয় নাই? আৰু আহি পালোহি নতুন এটা মণ্ডপ। এইটো এটা মণ্ডপ, এইটো মৌৰা পাখীৰ মণ্ডপ হয়। মৌৰা পাখীৰে বনাইছে, মৌৰা এটা বনাইছে, তাৰ ভিতৰত এয়া চিনাৰীবোৰ দিছে। এয়া ভিতৰৰ পৰা সোমাই ইয়াত চাই চাওকচোন কেনেকুৱানো। আৰু এয়া ৰাতি ফুচকা খাবলৈ মন গ'ল 12টা বজাত ভাগিনৰ। এইফালেদি বা মই বহি আছোঁ, ভাগিনে ফুচকা খালে। আৰু এয়া আৰু আহি আছোঁ নিজে চাই কিনি ৰুমলৈ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব আৰু সাহস দিব যেন আকৌ নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহোঁ। এয়া ৰুমলৈ আহি আছোঁ আৰু ৰুমলৈ অহাৰ আগতে এয়া অভাৰব্ৰিজ এখন দেখা পালোঁ। তাৰপিছত অভাৰব্ৰিজৰ চাইডেদি আহি আছোঁ। এয়া লগতে এখন ভিডিঅ' কৰি ৰাখিলোঁ। গৈতো ভাল লাগিছে দেখি। আৰু আপোনালোকক যে কৈছিলোঁ মণ্ডপটো মৌৰা বনাইছোঁ বুলি, এইটো ফ্ৰণ্টৰ মৌৰা চৰাই বনাইছে। তাৰ ভিতৰেদি মানুহ সোমাই, তাৰ ভিতৰতে মণ্ডপৰ গোসানীজনা আছে। আৰু দেহাক লৈ কেইকপিমান ফটো ল'লোঁ, চেলফি ল'লোঁ দেৱীমাৰ ওচৰত। আৰু সেৱা জনাই আৰু লাহে ৰুমলৈ আহিলোঁ। এয়া ৰুমলৈ আহি আছোঁ। ফাইনেলি ৰুম পালোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব।